নমস্কাৰ দৰ্শকসকল, এটা খবৰ আহি পৰিছে। মই এই খবৰটো আপোনালোকক সকলোকে জনাম বুলি ভাবিছোঁ, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। দৰ্শকসকল, এতিয়া এটা আমাৰ মাজত এটা দুখৰ খবৰ বুলি ক'ব লাগিব। আগৰে পৰা যিটো আমাৰ বাবে শিক্ষা সেইটো এপ্লিকেশ্যন বনাই দিছিলে এটেণ্ডেঞ্চৰ কাৰণে, ল'ৰা ছোৱালীৰে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলৰে বাবে হওক, সকলোৰে বাবে আৰু লগতে বহুতো কাম কৰা হয় এই শিক্ষা ক্ষেত্ৰত। অকল সেয়াই নহয়, ট্ৰান্সফাৰ কৰা কিবা কৰা গোটেই কৰা হয় ষ্টুডেণ্টৰ যিবোৰ প্ৰগ্ৰেশ্যন এক্টিভিটিবোৰ গোটেই কৰা হয়। গতিকে এই যিটো এপ্লিকেশ্যন, যি এপ্লিকেশ্যনটো যেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো কৰা হোৱা নাই। বিশেষকৈ শিক্ষকসকলে যেতিয়া লিভ লয়, ঠিক আছে, কিবা এটা কাৰণত লিভ লয়, কেজুৱেল লয়, কিবা এটা কাৰণত যদিহে এবচেণ্ট হয়, তেতিয়া লিভ নোলোৱাকৈ এবচেণ্ট হয়, কথাটো সেইটোৱে গতিকে এই যিটো এবচেণ্ট হৈ আছে উইদাউট টেকিং ফৰ্মেল লিভ, সেইকাৰণে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আৰু যেনিবা এটা মেছেজ আহি পৰিছে। তেনেকুৱা যদি হৈ থাকে, যদিহে লিভ নলয় ফৰ্মেলি এপ্লিকেশ্যনত, যদি লিভ এবচেণ্ট দেখুৱাই থাকে, তেতিয়াহ'লে দৰমহাটো কৰ্তন হ'ব বুলি এতিয়া বৰ্তমান এটা আমাৰ মাজত এটা বাৰ্তা আহি পাইছে। গতিকে চাবসকল, এতিয়া অলপ চিন্তা কৰিব আপোনালোকে কি কৰিব লাগে এতিয়া, কাৰণ যিহেতু এপ্লিকেশ্যন আমাৰ বাবে উলিওৱা হৈছে, গতিকে আমি ল'ব লাগিব, নহয় জানো? যেনেকৈ চাওক, ইয়াত এটা চাব আপোনালোকে, এইটো চাওক, এবচেণ্ট বুলি দেখুৱাই আছে এটা, এইটো চাওক আৰু বাকীবোৰ প্ৰেজেণ্ট হৈ আছে, এইটো চাওক, নহয় জানো? এতিয়া এনেকৈ যদিহে এইটো লিভটো আচলতে ক'বলৈ গ'লে যদিহে এপ্লিকেশ্যনত লিভটো লোৱা হ'লে, ফৰ্মেলি লোৱা হ'লে, এইটো এবচেণ্টটো এতিয়া ইয়াত নেদেখুৱালেহেঁতেন। গতিকে এনেকুৱা লোৱা অকল এজন দুজন নহয়, আমাৰ গোটেই অসমত বহুতো আছে বুলি এতিয়া মেছেজ আহি পৰিছে। গতিকে এইকাৰণে এতিয়া আমাৰ উচ্চপদস্থ যিবোৰ বিষয়াবোৰ, তেওঁলোকে অলপ চিন্তিত হৈছে। কাৰণ এনেকুৱা যদি হৈ থাকে, আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব, সেইটো অলপ ভাবিছে আৰু এইকাৰণে অলপ ভাবিব। কাৰণ যদিহে এনেকুৱা হৈ থাকে, আমাৰ দৰমহাটো কৰ্তন হ'ব বুলি তেওঁলোকে কথাটো কৈছে। আৰু লগতে এটা আৰু এটা মেছেজ আছে, মই দুটা মেছেজ দিম বুলি ভাবিছোঁ। কথাটো হ'ল যে আপাৰ আদি ক্ৰিয়েশ্যন, এই আপাৰ আদি ক্ৰিয়েশ্যনৰ এটা টাইম লিমিট দি দিছে। এই টাইম লিমিটটো হ'ল 10 দিন দিছে, ঠিক আছে, 10 দিন। এই 10 দিনৰ ভিতৰত আপাৰ আদিটো এতিয়া ক্ৰিয়েট কৰিব লাগিব। কিছুমানৰ হোৱা নাই, বহুতৰে হোৱা নাই, কিছুমান বুলি নহয়, আমাৰো এতিয়ালৈকে 50% হৈ আছে। আমাৰ নোহোৱাৰ কাৰণটো হ'ল যে এই অভিভাৱকসকলে তেওঁলোকৰ যিটো কনচেণ্ট চাইন লেটাৰ, তাত এতিয়ালৈকে দিব পৰা নাই, কিবা এটা কাৰণবশতঃ। আৰু লগতে হ'ব পাৰে কিবা এটা কাৰণ আছে, তেওঁলোকে সেইকাৰণে দিব পৰা নাই। সেইকাৰণে আমি আপাৰ আইডিটো ক্ৰিয়েট কৰিব পৰা নাই। নহ'লে এদিনতে মই কৰি দিওঁ, আমাৰ স্কুলতো কৈছোঁ আৰু কথাটো। কিন্তু চাওক চাবসকল, এতিয়া আপোনালোকৰ কাৰণটো কি, যদিহে গোটেইটো আহি পৰিছে, কনচেণ্ট লেটাৰবোৰ যদিহে গোটেইটো আছে, তেতিয়াহ'লে সোনকালে কৰিব। মই ক'বলৈ গ'লে সেইটোৱেই, মই সেইটোকে ক'ব বিচাৰিছোঁ। এই যিটো আপাৰ আইডি ক্ৰিয়েশ্যন, এইটো ক্ৰিয়েট কৰাত বেছি সময় নালাগে। কাৰণ এইটো অকল দুবাৰ তিনিবাৰ ক্লিক কৰিব লাগে বা এণ্ট্ৰি কৰিব লাগে, সিমানেই 1 মিনিটত হৈ যায় এজনৰ। গতিকে যদিহে আপোনালোকৰ 60জনো আছে, তেতিয়াহ'লে আপোনালোকৰ 60 মিনিট, 1 ঘণ্টাত আৰামত 60জনৰ হৈ যায়। গতিকে এদিনৰ কাম এইটো, ক'বলৈ গ'লে 1 ঘণ্টা 2 ঘণ্টাৰ কাম ক'বলৈ গ'লে, যদিহে বেছিকৈ ছাত্ৰ ছাত্ৰী আছে। গতিকে চাবলৈ সময়টো দিছে এতিয়া 10 দিন। গতিকে 10 দিনৰ ভিতৰত গোটেই কামটো কৰিব। তাৰপাছত আৰামত আপোনালোকে বহি থাকিব। তাৰপাছত আপোনালোকে যিটো কাম কৰিবলগীয়া আছে, যিটো পঢ়াবলগীয়া আছে, যিটো কৰিবলগীয়া আছে, ডিউটি আছে, সেই ডিউটি মতে আপোনালোকে কৰি যাব। ধন্যবাদ।